সোণাৰু শীৰ্ষক মোৰ বহুকেইটা কবিতা আছে আৰু তাৰে ভিতৰৰ পৰা মই আজি এটা কবিতা পাঠ কৰি শুনাম বুলি লৈ আহিছোঁ। শুনক কেনেকুৱা লাগে। ক'ব নোৱাৰা কথা কিছুমানে যেতিয়া বুকুত খুন্দিয়াই আৰু মৌ মিঠা অনুভৱ হয় তাৰ বিষ, তেতিয়া মই অপেক্ষা কৰিব নোৱাৰা হওঁ শতিকা প্ৰাচীন এটা হেঙুল বেলিলৈ। ইমান দিনে লগ পোৱা নাই তোমাক, অথচ মই জীয়াই আছোঁ তোমাক চাবলৈ, চুবলৈ, এটা চুমা খাবলৈ। সন্ধিয়া চাহ একাপ খোৱাৰ সময়ত অথবা ফুটপাথেৰে গৈ থকাৰ সময়ত এই যে মই আত্মবিভোৰ হওঁ তোমাৰ কথা ভাবি, সেয়া মোৰ দৈনন্দিনতা। তুমি কথা ক'লে ভাল লাগে, চুলিত ধলে মন্ত্ৰমুগ্ধ এসাগৰ ঢৌ। তোমাৰ হাঁহিটোলৈ চাই কিমান যে মুকুতা গোটালো গুপুতে বুকুত, হিচাপ কৰিব পৰা হ'লে আচুৰতেই আঁতৰাই পেলালো হয় নিসংগতাৰ সকলো পথ উপপথ। তুমি আহিলে মেঘৰ বুকু ফালি আনি দিম স্নেহ ভৰা এজাক বৰষুণ। তুমি আহিলে হাতৰ মুঠিতে আনি দিম এমুঠি জিকমিকিয়া ৰ'দ। আহো নাহো সুৰৰ দৰে তুমি বিভ্ৰান্ত হৈ থাকা, পলকতে আহা আৰু গুচি যোৱা মোৰ চহৰ শূন্য কৰি, যেন অচিন দেশৰ পৰিভ্ৰমী চৰাই তুমি। পকা বাঁহপাতৰ ৰং পিন্ধি আহা না আকৌ এবাৰ, সোণাৰু বুলি মই গালে মুখে সানি ল'ম তোমাক।